নমস্কাৰ আৰু আপোনালোক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ আৰু আজি লৈ আহিছোঁ অন্য এটা ব্লগ আৰু এতিয়া বাজিছে ৰাতিপুৱা 8টা আৰু মই যাব লৈছোঁ চৰকাৰে যি প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত ডক্টৰ বাণীকান্ত কাকতি বঁটা প্ৰদান কৰি আছে সেই বঁটা লাভ কৰিবলৈ ময়ো সক্ষম হৈছোঁ আৰু আজি তাকে আনিবলৈ যাওঁ আপোনালোকে মোক আৰু আশীৰ্বাদ কৰি থাকিব যাতে মই আৰু আগুৱাই যাব পাৰোঁ তেনেহ'লে বলক আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ তো মই পৰহি স্কুটি আনিলোঁ আৰু কালি চলাবলৈ শিকিলোঁ আপোনালোকে চাগে ভিডিঅ'ত দেখিছে আৰু মই দুটা ব্লগ একেলগে কৰি দিছোঁ মানে দুটা দিন মই এটা ব্লগতে দিছোঁ আৰু আজি মই যাওঁ ষ্টুডিঅ'লৈ ষ্টুডিঅ'ত মোৰ কিবা কাম আছে মই দেখাম মই ষ্টুডিঅ'ত কি কৰোঁ ষ্টুডিঅ'ত কেনেকৈ ৰেকৰ্ডিং কৰা হয় সকলোখিনি দেখাম শিৱসাগৰ ষ্টুডিঅ'তে আছে মই শিৱসাগৰতে জয়সাগৰত ষ্টুডিঅ'ত আজি ৰেকৰ্ডিং হ'ব বাস্তৱ দা আৰু মোৰ তেনেহ'লে বলক এইফালে দিয়ে কাৰেংঘৰ তলাতল ঘৰ যাব পাৰি শিৱসাগৰ মই দেখাম অকণমানকৈ বাহিৰৰ ফালৰ পৰাই ইয়াৰ পৰিৱেশটো বহুত ধুনীয়া চাওক গোটেইখন গছ গছনি আছে এইটো এতিয়া মানুহৰ ভিতৰত সোমাব দিয়া নাই নেকি ন নে দিছে বাৰু নাই দিয়া এনেই বাহিৰৰ পৰাই মই দেখাইছোঁ এতিয়া হয়তো খোলা নাই খোলা নেকি মই সোমোৱা নাই এইটো এইফালে দি উত্তৰণ যাদৱপুৰতো যাব পাৰি উত্তৰণ মিউজিয়ামটো কিন্তু মই আজিলৈকে যোৱা নাই শিৱসাগৰ যোনটো আছে তাত গৈছোঁ কিন্তু ইয়াত সোমোৱা নাই সেইটো তলাতল ঘৰৰ ওচৰতে আছে এইটো উত্তৰণ যাদৱপুৰ এতিয়া বন্ধ আছে আৰু এইখন হৈছে জয়সাগৰ কলেজৰ গেটখন য'ত মই হায়াৰ ছেকেণ্ডেৰী এক্সাম দিছিলোঁ জয়সাগৰ কলেজত মই পঢ়া নাই মই আৰ্যভট্টৰ পৰা ইয়াত চেণ্টাৰ পৰিছিলে জয়সাগৰত আৰু এইফালেদি সোমাই যাব লাগে চ' এতিয়া কাৰেণ্ট নাছিলে আমি সেইটো কাৰণে বাহিৰত বহি আছিলোঁ আৰু এতিয়া কাৰেণ্ট আহিলে আকৌ ভিতৰলৈ যাওঁ গানটোৰ 80% কমপ্লিট হ'ল এতিয়া বাকীখিনি চাই লওঁ আৰু কিবা কিবি যদি কৰিব আছে তেনেহ'লে কৰিম তেনেহ'লে বলক যাম দেই তো আমাৰ ৰেকৰ্ডিং হৈ গ'ল এতিয়া ৰেকৰ্ডিং হোৱাৰ পিছত আকৌ ঘৰলৈ গৈ আছোঁ ঘৰত গৈ কি কৰোঁ দেখাম চাগে স্কুটিখন চলাম পায় অকণমান তো আজি যিহেতু বতৰটো ঠাণ্ডা কৰি আছে কালি চলাম বুলি ভাবিলোঁ বহুত ৰ'দ দিলে আৰু অলপমান চলোৱা হ'ল আৰু এতিয়া গৈ পেলাই চলাম অকণমান ভালকৈ তো কালি আমি ৰেকৰ্ডিংলৈ গৈছিলোঁ
আৰু ৰেকৰ্ডিংটোত কিবা এটা ইছ্যু হ'ল মানে আমি চব ঠিক হৈ মেলি আহিলে অহা মেলাৰ পাছত মানে যেতিয়া তালৈ পঠিয়াইছে মানে মুম্বাইলৈ যেতিয়া পঠিয়াইছে তেতিয়া তাত কিবা এটা ইছ্যু হ'ল চ' আজি মই আকৌ ৰেকৰ্ডিং কৰিব যাব লাগিব আৰু সেইটো কাৰণে আজি ওলাই আহিছোঁ আকৌ এতিয়া আকৌ আমি যাব লৈছোঁ ষ্টুডিঅ'লৈ পুনৰবাৰ এইটো অথনি মই মোবাইলটো তাত থৈ পেলাই কৰি আছিলোঁ ভিডিঅ' তাৰপিছত আহিলে সেইটো কাৰণে আকৌ হাতত ল'ব লগা হৈছে আৰু আজি পূৰা বতৰ বেয়া অকল নন ষ্টপ বৰষুণে দি আছে কালি অকণমান বতৰ ডাৱৰীয়া আছিলে আজিতো পূৰা বৰষুণ দিয়ে আছে এৰুৱাই নাই তো আজিও আকৌ যাব লাগিব এতিয়া আমি মই খাই মেলি আহিলোঁ খাই পেলাই এতিয়া বহি আছোঁ গাড়ীত খাই খাই তো আপোনালোকে চাগে দেখিলেই স্কুটি মই কেনেকৈ পালোঁ কি হ'ল মই গানৰ ৰেকৰ্ডিং কেনেকৈ কৰিলোঁ তো স্কুটি মই ভালকৈ দেখাব এইটো কাৰণেই নোৱাৰিলোঁ কাৰণ মই স্কুটিখন ফাৰ্ষ্টে গ'লোঁ তাত গৈ মেলি পেলাই আমি তাত আমাক কুপন দিলে কুপনৰ মতে আকৌ মাতি পেলাই আমাক এখন ফৰ্ম ফিল আপ কৰিব দিলে ফৰ্মখন ফিল আপ কৰাৰ পাছত আমাৰ জেঠাইহঁতৰ ঘৰটো যিহেতু ওচৰতে মানে এইটো ডিলাৰৰ ফ্ৰণ্টতে আমাৰ জেঠাইহঁতৰ ঘৰ তো মই তাতে গোটেই দিনটো বহি থাকিলোঁ আৰু অকল জাষ্ট স্কুটি আনিবলৈ গৈছোঁ সেইটো কাৰণে মই যোনখিনি মানে তাত গৈছোঁ যিমান টাইম আছোঁ সেইখিনিয়ে মই দেখাইছোঁ বাকী ফৰ্ম ফিল আপখিনি মই দেখুওৱা নাই বাৰু তাৰপাছত মই ঘৰলৈ আহিলোঁ ঘৰলৈ অহাৰ পৰা নেক্সট দিনাখন মই চলালোঁ মানে মই এদিনতে শিকি গ'লোঁ মই এদিনতে শিকি গ'লোঁ তাৰপাছত মোৰ আছিলে হঠাতে মোলৈ ফোন আহিলে যে বাস্তৱে ক'লে যে এনেকৈ এতিয়া গান এটা আছে তুমি পাৰিবানে মই ক'লোঁ ঠিক আছে মোলৈ পঠিয়াই দিয়ক আপুনি গানটো মই শুনি পেলাই আপোনাক জনাই আছোঁ তাৰপিছত পঠিয়াই মেলি পেলাই গানটো ঠিক হ'ল আৰু ফাইনেল হ'ল তাৰপিছত মই ৰেকৰ্ডিং ষ্টুডিঅ'লৈ গ'লোঁ তেওঁ আৰু মই তাৰপিছত আপোনালোকে বাকীখিনি দেখিছেই যে কেনেকৈ কি ৰেকৰ্ড কৰা হয় কেনেকৈ কি কৰিলোঁ আৰু একেবাৰে শেষত গম পাব যে সেইটো আমি কিহৰ কাৰণে ৰেকৰ্ড কৰিছোঁ কি কৰিছোঁ সকলোখিনি বাস্তৱে ক'ব তাৰপাছত ৰেকৰ্ডিং কৰিলোঁ কৰা মেলাৰ পাছত মানে কি হ'ল কিবা এটা আমি চব ঠিক হৈ গ'ল আৰু ৰিভাৰ্বটো জাষ্ট অকণমান বাঢ়ি থাকিলে সেইটো কাৰণে মুম্বাইৰ মানুহে তাত মিক্সিং কৰিব মুম্বাইত চ' একদম ভিডিঅ' মানে ভইচ লাগে তেওঁলোকক ৰিভাৰ্ব অকণমান পোৱাৰ কাৰণে আকৌ আমি নেক্সট দিনাখন ৰেকৰ্ড কৰিব লগা হ'ল নেক্সট দিনাখন মই কিমান কি কৰিলোঁ মই সকলোখিনি নেদেখালোঁ কাৰণ আগতে চব দেখালোঁৱেই যে ৰেকৰ্ডিং কেনেকৈ কি কৰে কেনেকৈ মানে ৰেকৰ্ডিং কৰা হয় সকলোখিনি দেখালোঁ কাৰণে মই নেক্সট দিনা মই ইমান নেদেখালোঁ জাষ্ট অকণমানকৈ দেখালোঁ আৰু সেয়াই আৰু বাকী বাস্তৱ দাই কি কয় আপোনালোকে চাই লওক হেল্ল' এভৰিবডি আজি এটা নতুন গীতৰ আমি ডাবিং কৰিলোঁ আৰু গীতটো আপোনালোকে হয়তো বহুতে চাইছে নেটফ্লিক্সৰ এখন ৱেব ছিৰিজ মানি হাইটছৰ যিটো গীতটো বেলা চাওঁ সেই গীতটো ইণ্ডিয়াৰ 25টা লেংগুৱেজত ৰেকৰ্ড হৈ আছে চ' এইটো গ্ৰীনিছ ৱৰ্ল্ড ৰেকৰ্ডৰ কাৰণে ট্ৰাই কৰা হৈছে 25টা লেংগুৱেজত ৰেকৰ্ড কৰি একেলগে 15 আগষ্টৰ দিনা ৰিলিজ দিয়া হ'ব চ' অসমীয়া ভাৰ্চনটো মই গাইছোঁ আৰু নুৰিয়ে গাইছে চ' আশা কৰোঁ আপোনালোকে সকলোৱে গীতটো শুনি ভাল পাব আৰু অৰিজিনেল গানটো আপোনালোকে শুনিছেই এটা ছুপাৰ ডুপাৰ গীত যিটো সকলোৱে ভাল পাইছে সকলোৱে আঁকোৱালি লৈছে আৰু এতিয়া পাঞ্জাবী মাৰাঠী বেংগলী উৰিয়া সকলো লেংগুৱেজত ইতিমধ্যে হৈ গ'ল 15 তাৰিখে ৰিলিজ দিব 15 আগষ্টৰ দিনা আমাৰ অসমীয়াটোৰ কাম অলম'ষ্ট 80% কমপ্লিটেড চ' আজি ডাবিং কমপ্লিটেড হ'ল এণ্ড দেন নেক্সট মিক্স মাষ্টাৰিং বাকী আছে সেয়া হ'ব আৰু আপোনালোকে শুনিবলৈ পাব অহা 15 আগষ্ট তাৰিখে ধন্যবাদ আৰু এই চেনেলটো নুৰিৰ নতুনকৈ ট্ৰাই কৰিছে আপোনালোকে চেনেলটো আঁকোৱালি ল'ব লাইক কৰিব ছাবস্ক্ৰাইব কৰিব এলং উইথ ডেট আপোনালোকৰ বহুমূলীয়া কমেণ্টবিলাক দি ইউটিউব চেনেলটো আগবঢ়াই লৈ যাওক ধন্যবাদ
আপোনালোকে গম পালে যে আমি গীতটো কিয় ৰেকৰ্ড কৰিলোঁ, কেনেকৈ কি হ'ল, সকলোখিনি বাস্তৱতাই ক'লে। আৰু আশীৰ্বাদ কৰি যাব তেনেকৈ, যাতে আমি আৰু আগুৱাই যাব পাৰোঁ। আৰু আশা কৰিছোঁ যাতে গীতটি গিনিজ ৱৰ্ল্ড ৰেকৰ্ডত সোমায়। আৰু ইমানতে মই এইটো ব্লগ সমাপ্তি মাৰিছোঁ, কাৰণ বহুত বেছি দীঘল হৈ যাব নহ'লে, সেইটো কাৰণে ইমানতে সমাপ্তি মাৰিছোঁ। আৰু মই 2-3টামান ব্লগ দিবলৈ আছে, এডিট কৰিবলৈ আছে, ঈদৰ ব্লগ দিবলৈ আছে। ঈদৰ ব্লগৰ আগত এইটো ব্লগ আপোনালোকে পাই যাব। তেনেহ'লে বাই বাই, ষ্টে ছেফ।